10 কেজি ধানৰ বাবে বৃদ্ধক ৰডেৰে আক্ৰমণ জুৰিয়াত আমছু নেতাৰ গুণ্ডাগিৰি ইমান আলীৰ প্ৰহাৰত ৰাজহাৰ ভাঙিল এগৰাকী বৃদ্ধৰ জুৰিয়াত এতিয়া চলিছে আমছু নেতাৰ গুণ্ডাগিৰি নিজকে আমছু নেতা বুলি জহাই ফুৰা আমছু নেতা ইমান আলীৰ অত্যাচাৰত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ আমছু নেতাৰ পকেটত সুতিৰ পাৰ আৰক্ষী আছে বুলি ভাবুকি প্ৰদানৰ অভিযোগ ইমান আলীৰ বিৰুদ্ধে মাত্ৰ 10 কেজি ধান নিদিয়াৰ বাবে আমছু নেতাজনে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড এজাহাৰকাৰীক গোচৰ উঠাই লোৱাৰ ভাবুকি নেতাগৰাকীৰ আমছু নেতাৰ এনে কাণ্ডত সমগ্ৰ ভোৰা নীতি অঞ্চলত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আমছুৰ লেবেল লগাই এগৰাকী বৃদ্ধৰ সৈতে কৰা এনে আক্ৰমণক এতিয়া সহজভাৱে মানি ল'ব পৰা নাই গাঁওবাসীয়ে নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত ৰাইজৰ আহ্বান যে ইমান আলীক উচিত তদন্তৰে এই ভণ্ড নেতাজনক শাস্তি দিয়ক ঘটনাটো হৈছিলে মোৰ দেউতা গৈছিলে পথাৰত গৰু আনিবলৈ তে মোৰ দেউতা আপোনাৰ মাটি কৰিছে 13 কাটা সিহঁতে কৈছে 14 কাটা মই মানি লৈছোঁ 14 কাটা 10 কেজি দানিৰ কাৰণে আজি মোক দেউতাক মাৰি পেলাই আপোনাৰ বুকৰ হাড়কেইটা ভাঙি দিলে দুটামান শ্বাস নালীত ইনফেকশ্যন হৈ গৈছে মানে ব্লাডখন জমি গৈছে তাৰপিছত সি বাবুকি দেখায় মই আমছু লিডাৰ হয় এই পুৰহানিয়াদিৰ আঞ্চলিকৰ মই পুৰহানিয়াদিৰ আঞ্চলিকৰ সভাপতি হয় মই তই ক'ত যাবি জুৰিয়া যাবি না সুতিবাৰ যাবি চব মোৰ পকেটত থাকে আৰু এটা নাম আছিল কি ৰেজাউল কৰিম চৰকাৰ সিহঁতে কৈছে যে সিহঁতে মোৰ পকেটত থাকে তুই ক'ত যাবি পুলিচ প্ৰশাসন যিবিলাক আছে মোৰ পকেটত থাকে মোক উচিত মানে বিচাৰ লাগে মোক এইটোৱে আমাৰ আহ্বান জনাওঁ মোক উচিত মানে সেইটো হেৰি যাতে কৰি দিয়ে আৰু এটা কথা এটা সম্পদত সোমাই পিনি সমাজৰ ভাল কৰিব লাগে ইজন মানুহে সমাজখন বেয়া কৰি আছে ভালদৰে প্ৰশাসনে যাতে হেৰি কৰে তদন্ত কৰিলে ওলাব এই পুৰহানিয়াটোৰ ইমান আলী নামজনৰ ব্যক্তিজনে মানে বহুত মানে দালালি কৰি আছে এইবোৰ দালালি মানে সমাজখন বেয়া কৰি আছে এইটো আপোনালোকৰ ওচৰত মই হাত দাঙি ধৰিলোঁ আপোনালোকে যাতে ব্যৱস্থা কৰি দিয়ে আৰু কৈছে যে আৰু কি এটা নাম আছিল মিনাৰুল ইছলাম না কি নাম আছিল সিহঁতৰ সি ওপৰ লিডাৰ সি সুতিবাৰ সিহঁত থানা ইয়াত চিঞৰি কৈছে সকলোৱে মানুহৰ সন্মুখত তই ক'ত যাবি এইটো মানে সিফালে গ'লে নেপাবি মোৰ সন্মুখত ফোন মাৰি কৈছে মোৰ এটা কেছ আহিব কেছ গ'লে আপুনি কেছ নল'ব এনেকুৱা সম্প্ৰদায় কৰিছে আকৌ মই ৰোডত এবাৰ পাইছিলোঁ আবৰ মাৰা ধমকি দিছিলে কৈছিলে যে মোৰ আমছু মোৰ পকেটত থাকে মানে এইবোৰ মানে গোটাইকেইটা আপুনি এই পুৰহানিয়াদি আঞ্চলিকৰ সময়ত আপুনি সুধিলেই পাব তদন্ত কৰিলে পাব যে কেনেকুৱা চলি আছে কেনেকুৱা এই আমছুৰ কেনেকুৱা ৰাজ চলি আছে গুণ্ডাগিৰি ৰাজ চলি আছে এইবোৰ যাতে নচলে এইবোৰ যাতে আপোনালোকে প্ৰশাসনে যাতে ভালদৰে দেখে আৰু এইটো তদন্ত কৰিলে ওলাব চাগে এইটো আমাৰ আহ্বান আৰু আগে পিছে কি কাজিয়া কৰিছিল মানুহৰ লগত আগে পিছে আমাৰ কাজিয়া কৰিছে বহুত কৰিছে আপুনি তদন্ত কৰিলে ওলাব চাগে গাঁৱত সুধিলেই পাব নিউজ ডেস্ক খবৰ.com